কি সমস্যা হৈছে যে হালবাৰীৰ এমচিএলএ গৰাকী দল ত্যাগ কৰি বেলেগ দলত কোন এমচিএলএ জয় মুছাহাৰী বাক্সিৰাম মুছাহাৰী কথা কৈছে বাক্সিৰাম মুছাহাৰী কথা কৈছে তাৰ নাম বাক্সিৰাম হে তাত বাক্সিৰাম মুছাহাৰীৰ কথা কৈছে এইটোতো আগতে আজিৰ কথা নহয় বাক্সিৰাম মুছাহাৰী জাম্বাটো কিমান ভোটত জিতিব কোন 2 লাখৰ পৰা 3 লাখৰ মাজত ডিফাৰেন্সত আমি 2-3 তলত যোৱাকালি কোকৰাঝাৰত সিএম প্ৰগ্ৰাম হৈছে নাই সিএম ছাৰে য'তে নাযাওক কিয় কোকৰাঝাৰত যোৱা নাই বঙাইগাঁৱতহে গৈছে বুলি আমি শুনিছোঁ বঙাইগাঁও ইহঁতৰ বৰপেটা লোকসভা হিচাপে কেণ্ডিডেট আছে এতিয়া ইলেকশ্যন আহিছে সিএম ছাৰে য'তে ত'তে যাব সিএম ছাৰে কৈছে 2.5 লাখ ভোটত মিত্ৰজোঁটৰ পাৰ্টীয়ে জয়লাভ কৰিব আমিহে সিএম ছাৰে নিজৰ মিত্ৰজোঁটৰ কথা কোৱা নাই আমাৰ দলটোহে উল্টা কৈছে সহায় কৰি আছে নেকি মনে মনে কোনে আমাক কাৰো সহায় নালাগে কোনো দলৰ সহায় নালাগে কালি একমাত্ৰ কথাটো হ'ল দলগাঁও সমষ্টিৰ এমএলএ আমাৰ দলটো সহায় কৰিব বুলি কৈছে আমি আদৰিছে কিন্তু কোনো দলৰ লগত এনেকুৱা মিত্ৰতা নাই আমাৰ প্ৰমোদ বৰাই কৈ আছে যিজন আপোনালোক প্ৰমোদ বৰাই কি কৈ আছে জানে প্ৰমোদ বৰাই মই 17 বছৰত যিটো কাম কৰিব পৰা নাই সি 4 বছৰত কৰিছে এই কামটো হ'ল কোকৰাঝাৰ টু খাৰিগাঁও যিটো যোৱা ৰাস্তা ডাবল স্পীড ব্ৰেকাৰ মই এই কামটোহে মই 17 বছৰত কৰিব পৰা নাছিল প্ৰমোদ বৰাই কৰিলে ভাল থেংক ইউ ধন্যবাদ আপুনি ৰজাৰ এখন চলাই বুলি কৈছে যোৱাকালি আপুনি ৰজাৰ এখন চলাইছিল বোলে আপোনাৰ দিনত এইটো পাব্লিকহে ক'ব প্ৰমোদ বৰাক কৰিলে কোনোবা বিশ্বাস কৰিব মই ক'লে কোনোবা বিশ্বাস কৰিব মই এনেকুৱা কাম কৰিছে বুলি কৈ ল'লেতো নহ'ব পাব্লিকহে ক'ব প্ৰমোদ বৰাই কৈ আছে খাম্পা বৰগয়াৰী এমচিএলএতে জিতিব পৰা নাই আৰু ইমান ডাঙৰ লোক এইবিলাক পাতে প্ৰমোদ বৰা আপুনি শেষ 2 মাহ বাকী আছে 2 মাহ পিছত দলে নাথাকিব আমি শুনিছোঁ নৱসৰণীয়া কেণ্ডিডেট দিব দিয়ক আমাৰ কি আছে চবেই খেলিব পাৰে আপুনিও খেলিব পাৰে মেলা মানুহটো দে হ'ব